নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছামিছলৈ। চ' আজি আপোনালোকৰ কাৰণে কিছুমান কথা পাতিম, কাৰণ বহুতে মোক সেই প্ৰশ্নটো সুধি আহিছে যে আছাম অংগনবাড়ীৰ ৰিক্ৰুটমেণ্টটো কি হ'ব, ধৰি লওক কেনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট আহিব বা ৰিক্ৰুটমেণ্টবিলাকক লৈ কি হৈ আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু কিছুমান কথা কৈছোঁ, চাই ল'ব। বন্ধু-বান্ধৱীসকল, এইটো হ'ল সেই নটিচটো যোনটো মই কৈছিলোঁ আপোনালোকক, আছাম অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2019 ডিষ্ট্ৰিক্ট ৱাইজ। চ' চাব আপোনালোকে, ডিষ্ট্ৰিক্ট ৱাইজ কৈছোঁ ইয়াত আপোনালোকৰ। চ' সকলো কথা ইয়াত মই কৈ দিছোঁ কেনেকুৱা ধৰণৰ হ'ব। চ' চাই যাওক। চ' এই ডিপাৰ্টমেণ্টটো হৈছে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱেলফেয়াৰ আছাম, যোনটোৰ ফালৰ পৰা আহিছে, আৰু অৰ্গেনাইজেশ্যন হৈছে ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। টোটেল পষ্ট আপোনালোকৰ 10,000+ থাকিব। আৰু পষ্টসমূহ হৈছে এনেকুৱা ধৰণৰ: অংগনবাড়ী হেল্পাৰ, ৱাৰ্কাৰ, প্ৰজেক্ট মেনেজাৰ, ছুপাৰভাইজাৰ এণ্ড আদাৰ পষ্ট থাকিব। আৰু এপ্লাই মোড অনলাইন হ'ব। আপোনালোকে কোনো ধৰণৰ অফলাইন এপ্লাই কৰিব নালাগে, অনলাইন পাই যাব এপ্লাই। তো জব লোকেশ্যন আছাম অল ষ্টেটত হ'ব। চ' আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰি ল'ব পাৰিব আপুনি। চ' ডিষ্ট্ৰিক্টসমূহ মই কৈ দিছোঁ। ফাৰ্ষ্ট বাক্সা, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, কাছাৰ, চিৰাং, চৰাইদেউ, দৰং, ধুবুৰী, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ'পলিটান, কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, নলবাৰী, নগাঁও, শোণিতপুৰ, শিৱসাগৰ, তিনিচুকীয়া, ৱেষ্ট কাৰ্বি আংলং, ওদালগুৰি, চাউথ চলমৰা, মাছখোৱা। চ' এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে। চ' ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ বা আপুনি 10 পাছ কৰিলেই হ'ব, যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা। চ' বয়সৰ সীমা আপোনালোকৰ 18 পৰা 45 বছৰ হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কাৰণে 100 টকা, বাকী ST ফিমেলৰ কাৰণে টকা পইচা নালাগে। চ' এই মই জাষ্ট নটিচ এটাই পাইছোঁ। চ' যোনটো অফিচিয়েল নটিফিকেশ্যন। বন্ধু-বান্ধৱীসকল, এতিয়া কথাটো হ'ল, এইবিলাক যিমান আপোনালোকে ৱেবছাইটত দেখি আছে বা কিছুমান মোবাইলত আপোনালোকে দেখি আছে চাৰ্চ কৰিলে, চ' সেইবিলাক চব ফেক হয়। এতিয়ালৈকে অসম চৰকাৰে বা আছাম গভৰ্ণমেণ্টে কোনো ধৰণৰ অফিচিয়েল নটিচ দিয়া নাই এতিয়ালৈকে। চ' যিমান এইবিলাক ৱেবছাইটত কোনোবাই আপলোড কৰি আছে, মানে এইবিলাক ভিউজৰ কাৰণে, চ' সেইবিলাক চব ফেক হয়। চ' আপোনালোকে সেইবিলাকত নপৰিব। আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।